हेलो फ्रेंड्स, मैं आज आपनालोকৰ মাজলৈ লৈ আহিছোঁ জুইত বনোৱা কচু শাকৰ লগত মাছ। এতিয়া মই লৈ লৈছোঁ কচু শাক। কচুটো কালিয়ে চিঙি অলপ ৰ'দত দি থৈছিলোঁ। ৰ'দত দিলে কচু শাকটো অলপ লেৰেলি যায় আৰু খাবলৈ বহুত টেষ্টি হয়। এতিয়া মই লৈ লৈছোঁ কচু আৰু আদা, নহৰু, জলকীয়া, জালুক লগত লৈ লৈছোঁ আলু। কচুটো ধুই মুটি মুটিকৈ বান্ধি দিছোঁ, লগত দি দিছোঁ আলু আৰু লগত দি দিছোঁ নিমখ। এতিয়া মই লৈ লৈছোঁ নামচিং আৰু বেকুৰী গুটি। এয়া অলপ থেতালি দিছোঁ। এতিয়া মই দি দিছোঁ নামচিং। লগত যদি থাকে বেতগাজ তেতিয়া আৰু খাবলৈ বহুত টেষ্টি হয়। বৰ্তমান মোৰ লগত নাই কাৰণে মই নিদিওঁ। এতিয়া মই তেতালিটোৱা বেকুৰীবোৰ দি দিছোঁ। কচু শাকটো সিজিছে। এতিয়া মই গুলনিৰ লগত লাহে লাহে গুড়ি কৰি দিছোঁ। আপোনালোকে যদি আলু নাখায় তেতিয়াহ'লে দালি নাইবা মাটি দালিও দিব পাৰি। ঔটেঙা মই কাটি থোৱা আছে মিহি মিহিকৈ। এতিয়া মই সেইখিনি ঔটেঙা দি দিছোঁ আৰু ঔটেঙা দি হোৱাৰ পিছত লাহেকৈ লৰাই দিছোঁ এবাৰ। এতিয়া মই দি দিছোঁ জলকীয়া, আদা, নহৰু আৰু জালুক। দি হোৱাৰ পিছত লাহেকৈ এবাৰ লৰাই দিছোঁ। এতিয়া মই মাছ দিম। মাছটো মই হাফ ফ্ৰাই কৰি লৈছোঁ। যিকোনো মাছে আপুনি দিব পাৰি। মই লৈছোঁ কুঁহিয়া আৰু বাঙন মাছ। লাহে লাহেকৈ দি দিছোঁ। জুইত বনোৱা কচু খাবলৈ বহুত টেষ্টি হয়। পাৰিলে আপোনালোকে বনাই খাবচোন। যদি ধনিয়া থাকে ধনিয়া দিব পাৰি। এয়া মোৰ কচু শাক বনাই হৈ গ'ল।